আজি আটাইতকৈ আনন্দ আৰু গৌৰৱৰ এটা দিন যে খিলঞ্জীয়া বা অসমৰ ভূমিপুত্ৰ বা জনজাতিসকলৰ ভাৰত চৰকাৰে যি 2006 চনত ফৰেষ্ট ৰাইট এক্ট এটা আইন বনাইছিল সেই আইনৰ অধীনত 2020-27 জানুৱাৰী যি বিটিআৰ শান্তি চুক্তি সেই চুক্তি অনুযায়ী 5.3 যি দফা আছিল সেই দফা মতে যিসকলে বনাঞ্চলত আছে তেওঁলোকক ভূমি মানে স্বত্ব অধিকাৰ বা ফৰেষ্ট লেণ্ড এণ্টাইটেলমেণ্ট দিব লাগে আৰু সেই হিচাপে বিশ্বনাথ জিলাত আটাইতকৈ বেছি বুলি ক'ব লাগিব যে এটা সময়ত 589 দিয়া হ'ল আৰু গহপুৰত 1539 দিয়া হ'ল আৰু আজি ইয়াতে 3669 FRC এৰিয়াত যিসকল ৰাইজ তেওঁলোকক এণ্টাইটেলমেণ্ট দিয়া এটা কাৰ্যসূচী লোৱা হৈছিল আৰু এইটো চুক্তিৰ এটা মূল দফা কাৰ্যকৰী হোৱা বুলি আমি দৃঢ়তাৰে আমি ক'ব বিচাৰোঁ আৰু ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাইছোঁ গহপুৰৰ বিধায়ক উৎপল বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু বিশ্বনাথ জিলা প্ৰশাসন গহপুৰ SDO চিভিল আৰু যি আমাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট সকলোৱে যিখিনি কষ্টৰে লাগি পেলাই তেওঁলোকে কাম কৰিলে আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰবিচ্ছিন্ন আমাৰ কেন্দ্ৰীয় কমিটি মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ আৰু ইয়াত জিলা কমিটিয়ে তেওঁলোকে জিলা লেভেলত SDLC DLC লেভেলত কাম কৰিছে আৰু তাৰ কাৰণে সম্ভৱ হৈ উঠিছে আৰু এইটো চুক্তিৰ এটা ভাল মানে ফলাফল বুলি আমি ক'ব বিচাৰোঁ আৰু ইয়াৰ যোগেদি ৰাইজৰ যি এটা ন্যায় প্ৰদান ভূমিৰ যি অধিকাৰ আৰু ভূমিক লৈ পেলাই ৰাইজৰ যি এটা আশা আৰু আকাংক্ষা আছিল আজি তেওঁলোকে এইটো প্ৰাপ্য অধিকাৰটো পালে আৰু তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে ৰাজ্যক আমি আহ্বান জনাইছোঁ যে যিসকলে আজি ভূমি পট্টা পালে তেওঁলোকে যাতে নিজৰ ভূমিক সংৰক্ষণ কৰি ৰাখে আৰু ভূমি যাতে নিজৰ এটা মানে অধিকাৰ হিচাপে তেওঁলোকে আগলৈকে সংৰক্ষণ দিব পাৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আগন্তুক দিনত বিটিআৰৰ যিখিনি আধৰুৱা হৈ থকা যিবিলাক দফা অসম চৰকাৰ ভাৰত চৰকাৰে সময়মতে ৰূপায়ণ কৰিব তাকে আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ ভূমি পট্টা পাবলৈ আৰু বাকী থাকিল নেকি ভূমি পট্টা পাবলৈ আৰু বিশ্বনাথ সাব ডিভিজনত 1500ৰো অধিক তেওঁলোকে পাবলৈ এতিয়াও বাকী আছে কমিউনিটি FRC এতিয়াও বাকী আছে আৰু ইয়াৰ কাৰণে বিশ্বনাথ জিলা সাব ডিভিজনে কাম কৰি আছে আৰু আমি বিচাৰোঁ যে আগন্তুক এমাহৰ ভিতৰত যাতে সকলো সেইখিনি যাতে শেষ কৰি দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ ধন্যবাদ